তো নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকক স্বাগতম জনাইছোঁ জ্ঞান উত্তৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ গণিতৰ অনুশীলনী 3A ৰ 2 নম্বৰৰ প্ৰথম তিনিটাৰ কুৱেশ্যন আনচাৰ। তো ব'লাচোন পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে? মৌলিক উৎপাদকত প্ৰকাশ কৰা। আৰু কুৱেশ্যনটো দিয়া আছে 24, 60, 84 আৰু 100। তো মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ হ'লে আমি কালি কি শিকিছিলোঁ? মৌলিক উৎপাদক মানে কি? তো এবাৰ তাৰ সেই ডেফিনেশ্যনটো চাই লওঁচোন আহা। মৌলিক উৎপাদক মানে কি আছিলে? যি সংখ্যাক এক আৰু সেই সংখ্যাটোৱে নিজে কেৱল হৰণ যায় সেই সংখ্যাক মৌলিক সংখ্যা বোলে। আৰু মৌলিক সংখ্যা ইংৰাজী নামটো কি? প্ৰাইম নাম্বাৰ। মানে কি কৈছে? এটা নাম্বাৰ, যিটো নাম্বাৰ আমি কোনো এটা সংখ্যা ধৰিলোঁ, কোনো এটা সংখ্যা যিকোনো এটা সংখ্যাক আমি এক আৰু সেই সংখ্যাটো নিজে হৰণ যাব লাগিব, বাকী কোনো সংখ্যাৰে হৰণ যাব নোৱাৰিব, সেই সংখ্যাক আমি কি বুলি কওঁ? মৌলিক উৎপাদক বুলি কওঁ বা প্ৰাইম নাম্বাৰ বুলি কওঁ। তেনেকুৱা কি আছে? 2 কোনে অকল কিহেৰে হৰণ যায়? 2 আৰু 1ৰে হৰণ যায়। 3 কিহেৰে হৰণ যায়? 3 আৰু 1ৰে হৰণ যায়। 4 কিহেৰে হৰণ যায়? 2, 4, 1ৰে হৰণ যায়। সেইকাৰণে 4টো মৌলিক সংখ্যা নহয়, 2 আৰু 3টো মৌলিক সংখ্যা হয়। কাৰণ 2 আৰু 3টোত মৌলিক উৎপাদক বুলি কেলৈ কৈছে বা প্ৰাইম নাম্বাৰ বুলি কেলৈ কৈছে? তাত অকল 2য়ে নিজে হৰণ যায় আৰু 1ৰে হৰণ যায়। 3 কেলৈ মৌলিক উৎপাদক বুলি কৈছে? কাৰণ 3 আৰু 1ৰে হৰণ যায় আৰু কোনো সংখ্যাৰে হৰণ নাযায়। কিন্তু 2, 4 আৰু 1 তিনিটাই সংখ্যাৰে হৰণ যায়। সেইকাৰণে ইয়াত 4 আৰু 1ৰ বাদ দি 2ৰে হৰণ যায়। সেইকাৰণে 4টো এটা মৌলিক সংখ্যা নহয়। আৰু কি মৌলিক উৎপাদক আছে? 2, 3, 5, 7, 11, 13, 17, 19 এইকেইটা হৈছে মৌলিক উৎপাদক মানে প্ৰাইম নাম্বাৰ। এইকেইটাক তোমাক কোনোবাই সুধিব পাৰে যে কালি যে কৈছিলোঁ মই, তোমালোকক কোনোবাই সুধিব পাৰে, কুৱেশ্যন কৰিব পাৰে যে 9টো কেলৈ মৌলিক সংখ্যা নহয়? কাৰণ 9 আৰু 1ক বাদ দি 3ৰো হৰণ যায় 9, সেইকাৰণে 9টো মৌলিক সংখ্যা নহয়। যদি 9 আৰু 1ৰেহে অকল হৰণ গ'লহেঁতেন, কেৱল 9 আৰু 1ৰে হৰণ গ'লহেঁতেন, তেতিয়া 9টো মৌলিক সংখ্যা হ'লহেঁতেন বা প্ৰাইম নাম্বাৰ হ'লহেঁতেন। তো এইকেইটাই। আৰু তোমালোকক এখন স্ক্ৰীণত টেবুল দিছিলোঁ কালি, তোমালোকে চাগে প্ৰথম ভিডিঅ'টো চাইছা। যদি নাই চোৱা ডেছক্ৰিপশ্যনত লিংকটো দি দিম, প্ৰথম ভিডিঅ'টো চাই ল'বা। আৰু ইয়াৰ পৰা চাগে তোমালোকৰ এতিয়া ক্লিয়াৰ হ'ল মৌলিক সংখ্যা মানে কি। তো এতিয়া ছেকেণ্ড কুৱেশ্যনটো কৰোঁচোন আহা। ছেকেণ্ড নম্বৰ কুৱেশ্যনটো কৰিবলৈ আমি কি কৰিম? 24টো পাতিম আৰু তাক চুটিহৰণ পদ্ধতিৰে হৰণ কৰিম। চুটিহৰণ পদ্ধতিৰে বহুতে নাজানিব পাৰে এইটো কি পাতিছোঁ চাগে, এইটো কোনেও ধৰিব পৰা নাই। 24 আৰু এইটো 2 এইটোখিনি কেলৈ পাতিলোঁ, এইটো এই লাইন দুডাল কেলৈ মাৰিলোঁ, আৰু এইটো 24টো কেলৈ লিখিলোঁ চাগে কোনো গম পোৱা নাই। বহুতে হয়তো ভাবিছে এইটো 2 পাতি এই দুডাল নাচ মাৰি এইটো 24 লিখিছে, এইটো কি লিখিছে? আচলতে এইটোক চুটিহৰণ পদ্ধতিৰে হৰণ কৰা বুলি কয়। হৰণটো তোমালোকক পিছতকৈ শিকাম, কিন্তু মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ হ'লে আমি এনেকৈ লিখিব লাগিব। তো এইটো বুজাইছে যে তলত এনেকুৱা এটা সংখ্যা লিখিব লাগিব যিটো সংখ্যাৰে এই 2টো যে পাতিছোঁ, 2টোৱে এই তলৰ সংখ্যাটোৰ লগত পূৰণ কৰি আমি 24 পাওঁ। হয় 24 পাওঁ, নহ'লে 24তকৈ সৰু সংখ্যা পাওঁ। আমি এনেকুৱা এটা সংখ্যা পাব লাগিব যিটো 24ৰ সমান নহয়, মানে 24ৰ সমান মানে কি? 24 নহয় 24তকৈ সৰু। আমি সেইটো সংখ্যা পাতিব লাগিব। এতিয়া 2ৰ লগত কিমান পূৰণ কৰিলে 24 হয় সেইটো তোমালোকে জানানে? 2ৰ লগত আমি 12 পূৰণ কৰিলে 24 হ'ব। সেইকাৰণে আমি তলত কি পাতিম? 12। 2ৰ লগত 12 পূৰণ কৰিলে 24 হ'ব। তোমালোকে যদি নাজানা, নেওতা পূৰণৰ 12 ঘৰৰ নেওতাখন মুখস্থ কৰি ল'বা। 12ৰ লগত 2 পূৰণ কৰিলে 24 হয়। বাকী এনেদৰে কৰিব পৰা হয়। 2য়ে 2ক এবাৰ গ'ল আৰু 2য়ে 4ক দুবাৰ গ'ল। এনেকৈও হৰণ কৰা হয়। কাৰণ 2ৰ লগত 1 পূৰণ কৰিলে 2 হয়, 2ৰ লগত 2 পূৰণ কৰিলে 4 হয়। এনেকৈও হৰণ কৰা হয়। তাৰপিছত আকৌ এডাল আঁচ টানি দিবা। এইটো একদম শেষলৈকে ভাঙিব লাগিব, কাৰণ মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ কৈছে। মৌলিক উৎপাদক কোনবোৰ আছিলে? 2, 3, 5, 7, 11, 13 সেই তেনেকুৱা সংখ্যাবোৰত আমি ভাঙিব লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব? আৰু বহুতে সুধিব পাৰে এইটো অকল 2য়ে কেলৈ পাতিলোঁ? ইয়াত 24টো দিয়া আছে, 24টো ইয়াত পাতিলোঁ, এইটোক আমি 24টোক ভাগ কৰিব লাগিব। ইয়াত এনেকুৱা এটা সংখ্যা পাতিব লাগিব যিটো 1ও হ'ব নোৱাৰে, 24ও হ'ব নোৱাৰে। 1 আৰু 24ৰ বাদে আমি যিকোনো সংখ্যা পাতিব পাৰোঁ। কিন্তু 1 আৰু 24ৰ বাদ দি প্ৰথম আমি ষ্টাৰ্ট কৰিব লাগিব 2ৰ পৰা। 2য়ে যদি 24ক নাযায় তেন্তে আমি 3 ল'ম। 3য়ে যদি 24ক নাযায় তেন্তে আমি 5 ল'ম, কাৰণ ইয়াত প্ৰাইম নাম্বাৰকেইটা ল'বলৈ কৈছে, মানে মৌলিক উৎপাদককেইটাই দি হৰণ কৰিবলৈ কৈছে। তেতিয়াহে আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰিম। তাৰপিছত আমি 2 দিয়ে কৰি চাম। যদি 2 দি নাযায় 3 দি কৰিম। 2 দি 12ক কিমান বাৰ যায়, মানে 2য়ে 12ক কিমান বাৰ যায়, 2ৰ লগত কিমান পূৰণ কৰিলে 12 হয়। তলত এনেকুৱা এটা সংখ্যা পাতিম, মানে যিটো সংখ্যাই 2ৰ লগত পূৰণ কৰিলে 12 হয়। 2ৰ লগত কিমান পূৰণ কৰিলে 12 হয়?
সকলোৱে জানা চাগে 2 লগত 6 পূৰণ কৰিলে কিমান হয় 12 হয় ঠিক একেদৰে আমি আকৌ ভাগ কৰিম ইয়াত কি পাতিম প্ৰথমতে 2 পাতিম 2 লগত এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা পাতিম যিটো ইয়াত যিটো সংখ্যা পাতিম হেতু 2 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিলে 6 হ'ব লাগিব হেতু পাতিব লাগিব ইয়াত কি সংখ্যা পাতিম যিটো সংখ্যাই 2 লগত পূৰণ কৰিলে 6 হ'ব সকলোৱে জানা চাগে 2 লগত 3 পূৰণ কৰিলে কি হয় 6 হয় সেইকাৰণে হেতু আমি ইমানটা ৰাখি দিম ইয়াৰ মৌলিক উৎপাদক কিটা কি হৈছে এনেকে সমান চিন্তা দিবা তাৰপিছত এইগিটা পূৰণ চিহ্ন লিখিব লাগিব খালি ইয়াত সমান চিহ্নডাল দি আমি এইগিটা পূৰণ চিহ্ন লিখি দিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এইটো হৈছে ইয়াৰ মৌলিক উৎপাদক আৰু এইটো এনেকৈ লিখিব পাৰো 2 কেইটা পূৰণ হৈছে 1 2 3টা 2 3টা লিখি পেলাই 2টো লিখি পেলাই 2 ওপৰত কেইটা 2 পূৰণ হৈছে 1 2 3টা এই 2 ৰ ওপৰত 3 এটা লিখি দিম মানে কি বুজালে 2 3 বাৰ পূৰণ হৈছে 2 এই 3টোৱে কেইটা 2 আছে সেইটো বুজাইছে ইয়াত 2 কেইটা আছে 1 2 3টা সেইকাৰণে আমি কি লিখিলো 2 ৰ ওপৰত 3 এটা লিখিলো আৰু এইটো 3টো আছে পূৰণ কি লিখিম 3 এইটো আমাৰ আনসাৰ সকলোৱে লিখিলো ইয়াৰ পিছত পিছৰ সংখ্যাটো কি দি আছে 60 60 কে আমি 1 আৰু 60 বাদ দি আমি 2 ৰ পৰা ষ্টাৰ্ট কৰিম 2 3 যদি 2 এ নাযায় 3 দি দিম 3 এ নাযালে নগলে 5 এ দি দিম 5 এ নগলে কি হে দিম 7 এ দিম 7 এ নগলে কি হে দিম 11 এ দিম 11 এ নগলে 13 এ দিম তেনেকে চাম তো এটো প্ৰথমতে কি হে দিম 2 এ দি দিম 2 এ দি 60 কিমান বাৰ যায় তো তোমালোকে চাবা 2 লগত কি পূৰণ কৰিলে 6 হয় হেতু চাবা 2 লগত 3 পূৰণ কৰিলে কিমান হয় 6 হয় আৰু 2 লগত কিমান সংখ্যা পূৰণ কৰিলে 0 হ'ব তো সকলোৱে চাগে জানাই যিকোনো সংখ্যা লগত যদি আমি 0 পূৰণ কৰো তেন্তে কি হয় 0 হয় তুমি 0টো যাৰ লগতে পূৰণ কৰা লাগিলে বিয়োগ 1 ৰ লগত পূৰণ কৰা বিয়োগ 2 ৰ লগত পূৰণ কৰা লাগিলে তুমি 100 ৰ লগত 0 পূৰণ কৰা বা 1000 ৰ লগত 0 পূৰণ কৰা কোটি লগত 0 পূৰণ কৰা লাখৰ লগত 0 পূৰণ কৰিলে 0 হয় সেইকাৰণে 2 লগত কি সংখ্যা পূৰণ কৰিলে 0 হ'ব 2 লগত 0 পূৰণ কৰিলে 0 হ'ব সেইকাৰণে এটো 30 হ'ল আকৌ 30 কে আমি কি হে ভাঙিম প্ৰথমতে 2 এ দি দিম 2 এ নগলে 3 এ দি দিম 2 কৰিলে 2 এ 3 যায় জানো 2 এ 3 পূৰণ নাযায় 2 লগত কোনো সংখ্যা পূৰণ কৰিলে আমি 3 নাপাওঁ সেইকাৰণে 2 লগত কি সংখ্যা পূৰণ কৰিম যিটো সংখ্যা পূৰণ কৰিলে হয় 3 নহয় 3তকে সৰু 3 ওচৰৰ সংখ্যা এটা পাম 3টো নাপাওঁ 2 লগত কোনো সংখ্যা পূৰণ কৰিলে 3 নাপাওঁ কাৰণ 2 লগত 0 পূৰণ কৰিলে 0 পাম আৰু 2 লগত 1 পূৰণ কৰিলে 2 পাম আৰু 2 লগত 2 পূৰণ কৰিলে 4 পাম আৰু 2 লগত যদি 2 পূৰণ কৰি 4 হ'ব 4 হলে 3তকে ডাঙৰ সংখ্যা হৈ যাব আমাক লাগে 3 বা 3তকে সৰু সেইকাৰণে কি পূৰণ কৰিম 2 লগত 1 পূৰণ কৰিম 2 লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব আৰু ইয়াত যেটো 2 হ'ল মানে কি ইয়াত 2 লগত 1 পূৰণ কৰিলে 2 হ'ল মানে 3তকে কিমান কম থাকিলে 3ৰ পৰা দুটা কাট খাই গ'ল এটা বাছি থাকিলে মানে কি হ'ল 1 থাকিলে 1 আৰু পিছত কি আছে 0 আছে মানে কি হ'ল 10 হৈ গ'ল তোমালোকে এটো দি চাবা 2 লগত 1 পূৰণ কৰিলে 2 হয় ইয়াত কা আছিল কি 3 আমি 3 পাব লাগিছিল 2 পালো 3টাৰ পৰা দুটা অতৰাই দিয়াচোন কেটা থাকিলে এটা লগত এটো পিছত কি আছে 0 ইয়াত যদি 1 বুলি ভাবিলো ইয়াত 0 যদি ভাবিলো কিমান আছে 10 10ক পাবলৈ আমি 2 লগত কি সংখ্যা পূৰণ কৰিলে 10 পাম ইয়াত কিমান লিখিম যিটো সংখ্যা পূৰণ কৰিলে 10 পাম কাৰণ 2 লগত 1 পূৰণ কৰিলে ইয়াত 2 পালোৱে 2 এ 3ৰ পৰা দুটা জায়গা খাই দিলে 3 ভাগৰ দুটা জায়গা খাই দিলে কেটা জায়গা থাকিলে এটা আৰু 2 লগত কিবা সংখ্যা পূৰণ কৰিলে 1 পাম না পাও সেইকাৰণে 2 লগত কিমান তাৰ পিছৰ সংখ্যাটো চাব লাগিব ইয়াত কিমান আছে 0 মানে 10 হৈ গ'ল 1 আৰু 10 আছে ইয়াত 3 ইয়াতো এনে 3 আছিল কিন্তু 2 লগত 1 পূৰণ কৰিলে 2 এ ইয়াৰ 3ৰ দুটা জায়গা খাই দিলে মানে কিমান থাকিলে এটা জায়গা থাকিলে আৰু 2 লগত কোনো সংখ্যা পূৰণ কৰিলেতো আমি 2 নাপাও একি 3 1 নাপাও সেইকাৰণে 0টো চাব লাগিব 0 চালে এটো 10 হৈ যাব 10 হলে ইয়াত 2 লগত কিমান সংখ্যা পূৰণ কৰিলে আমি 10 পাম 5 বা হৰণ কৰি চাবা তোমালোকে কেনেকে হেতু হৰণটো কেনেকে কৰে তোমালোকক ডেসক্ৰিপচনত ভিডিও এটাৰ লিংক দি দিম হেতু চাই লবা এটা 15 হল 15 ক আমি 2 এ 15ক যায় জানো হৰণ 2 এ 15 হৰণ না যায় 3 এ দিছাম 3 এ দিলে কিমান হ'ব 3 লগত কিমান পূৰণ কৰিলে 15 হ'ব 3 যদি তোমালোকে 3 ঘৰৰ নেওটা মুখস্থ আছে তোমালোকে গম পইছাই চাগে 3 লগত 5 পূৰণ কৰিলে 15 হয় আৰু এইগিটা 2 3 5 এই তিনিটাৰ মৌলিক সংখ্যা হয় ইয়াতো ঠিক 2 3 এইগিটা গুটেই ইয়াৰ পৰা তিনটাৰ ভিতৰত এটাত 2 ধৰিলে হ'ল কাৰণ 2 আৰু 3 মৌলিক সংখ্যা হয় আৰু 2 আৰু 3 আৰু 5 তিনিটা মৌলিক সংখ্যা হয় আমি মৌলিক উৎপাদকত আমি প্ৰকাশ কৰিলো সেইকাৰণে সমান চিন দি কি লিখিবা 2
পূৰণ 2 পূৰণ 3 পূৰণ 5 এইকেইটা পূৰণৰ লিখি দিব লাগে তেতিয়া প্ৰকাশ হয় আৰু তুমি 2 কেইটা আছে ইয়াত দুটা আৰু ইয়াত যেনেকৈ কৰিছিলোঁ আমি 2 তিনিটা আছিলে কাৰণে ওপৰত 3 লিখিছিলোঁ ইয়াত 2 দুটা আছে কাৰণে ওপৰত কি লিখিম 2 ওপৰত 2 লিখিম পূৰণ কি আছে 3 পূৰণ 5 এইটোৱে তোমালোকৰ ছেকেণ্ডৰ আনচাৰ তোৰ 3 নম্বৰ কুৱেশ্যনটো কিমান দি আছে কিমান নম্বৰ দি আছে 84 84টোক আমি 1 আৰু 84ক বাদ দি ফাৰ্ষ্ট কিহৰ পৰা ষ্টাৰ্ট কৰিম 2ৰ পৰা 2 দি চালোঁ এইটো এ ওপৰটোক এ দিছোঁ এ দি আমি ডিনোট কৰিছোঁ কাৰণ 4টা নম্বৰ আছেতো এইটো বি এ দি ডিনোট কৰি দিছোঁ আৰু এইটো চি এ দি ডিনোট কৰি দিছোঁ মানে আমি এইটো ধৰি লৈছোঁ এ বি চি ডি নহ'লে আমাৰ খেলি মেলি হৈ যাব তো চিটো কি দি আছে 84 নম্বৰটোক 2 দি ডিভাইড কৰিছিলোঁ বা চুটি হৰণ পদ্ধতিৰে আমি সেইটো হৰণ কৰি চাম 2 84ক কিমান বাৰ চায় 2 লগত কি সংখ্যা পূৰণ কৰিলে 8 পাম 2 লগত 4 পূৰণ কৰিলে 8 পাম আৰু 2 লগত কিমান সংখ্যা পূৰণ কৰিলে 4 পাম 2 লগত 2 পূৰণ কৰিলে 4 পাম তো তোমালোকে 42ৰ লগত 2 পূৰণ কৰিলে এইটো সংখ্যাই পাবা এনেকৈ হৰণ কৰে আকৌ তোমালোকে 2 দি চাবা যদি 2 নাযায় তেতিয়া 3 দিবা 2 লগত কিমান সংখ্যা এইখিনি কি সংখ্যা পাতিম যিটোৱেদি আমি 2 লগত সেই সংখ্যাটো পূৰণ কৰিলে 4 পাম 2 লগত কিমান পূৰণ কৰিলে 4 পাম 2 লগত 2 পূৰণ কৰিলে 4 পাম এইখিনি কি সংখ্যা পাতিম যিটো সংখ্যা পাতিলে 2 এই সংখ্যাৰ লগত এইটো সংখ্যা পূৰণ কৰিলে 2 পাম 2 লগত এইটো কিমান সংখ্যা পাতিম এইটো 2 পাবলৈ 2 লগত 1 2 1 গুণে 2 আৰু 2 2 4 হয়নে এতিয়া 2 21ক যায় জানো 2 21ক নাযায় এতিয়া 3 ঘৰ যদি নেওতা মাতা তোমালোকে গম পাবা যে 3 লগত কিমান পূৰণ কৰিলে আমি 21 পাম 3 লগত 7 পূৰণ কৰিলে 21 পাম তো ইয়াৰ মৌলিক উৎপাদক কি হৈছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 আৰু ইয়াত 2 কেইটা আছে 2 কেইটা আছে তোমালোকে ইয়াত দেখিব পাৰিছা 2 দুটা আছে সেইকাৰণে ওপৰত কিমান লিখিম 2 ওপৰত 2 লিখিম আৰু 3 আৰু 7টো থাকি গ'ল এইটো তোমালোকৰ আনচাৰ তাৰপিছৰ নম্বৰটো কিমান দি আছে ডি নম্বৰটো কিমান দি আছে 100ক প্ৰথমতে 1 আৰু 100ক বাদ দি পেলাই আমি কিহে দি হৰণ কৰিম 2 দি চাম 2 লগত কিমান পূৰণ কৰিলে 1 পাম 2 লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 1 পাম জানো কাৰণ 2 লগত 0 পূৰণ কৰিলে 0 হয় 2 লগত 1 পূৰণ কৰিলে 2 হয় সেই তেনেকৈ 2 লগত কোনো সংখ্যা পূৰণ কৰিলে 1 নাপাওঁ তাৰপিছত কি চাম আমি একক যদি নাযায় আমি পিছৰ সংখ্যাটো চাম পিছৰ সংখ্যাটো যেতিয়া 0 চাম এইটোক বাদ দিয়া এইটো তোমালোকে প্ৰথমতে বাদ দিয়া প্ৰথমতে এইটোক চাবা বাকী দুটা শূন্যক ঢাকি পেলাই প্ৰথমতে 1টোক চাবা যদি একক নাযায় 2 লগত কোনো সংখ্যা তলত যি সংখ্যা পাতিম সেই সংখ্যাটোৰ লগত 2 যদি পূৰণ কৰি দিওঁ তেতিয়া 1 নাপাওঁ তেতিয়াহ'লে এটা শূন্য লৈ নিবা মানে ছাইডৰ শূন্যটো উলিয়াই আনিবা বাকী ইটো শূন্য থাকি থ'বা তেতিয়া এইটো কি হৈ গ'ল এইটো দেখাওঁতে কি হৈছে 10 হৈছে 10ক এতিয়া 10ক পাবলৈ 2 লগত এনেকুৱা কি সংখ্যা পাতিম তলত কি সংখ্যা পাতিলে আমি 2 লগত কি সংখ্যা পাতিলে মানে বা কি সংখ্যা পূৰণ কৰিলে আমি 10 পাওঁ 2 লগত 5 পূৰণ কৰিলে 10 পাম হয়নে তেতিয়ালৈকে ঠিক এই শূন্যটো নাই দেখা এইটো 10টোতো এতিয়া হৈ গ'ল 5ৰ লগত 2 পূৰণ কৰিলে আমি 10 পাম এতিয়া কি থাকিলে আৰু এটা শূন্য থাকিলে এতিয়া 2 লগত এতিয়া কি পূৰণ কৰিম এইখিনি কি সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো কি দিম যে যিটো সংখ্যা 2 লগত পূৰণ কৰিলে 0 পাম এইখিনি কি সংখ্যা পাতিলে 2 লগত পূৰণ কৰিলে 0 পাম 0 কাৰণ 2 লগত 0 পূৰণ কৰিলে 0 হয় এইটো কিমান হ'লে 50 50ৰ লগত 2 পূৰণ কৰিলে এতিয়া কি ওলাব এইটো 100 তাৰপিছত আকৌ 2 দিছে বা যদি আকৌ 2 দিয়া 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 5 পাওঁ 2 ঘৰ যদি নেওতা মাতা তুমি 2 গুণে 2 2 দুগুণ 4 2 3 গুণ 6 2 লগত যদি 3 পূৰণ কৰোঁ 5তকৈ ডাঙৰ হৈ যাব মানে কি হ'ব 6 হ'ব এতিয়া 2 লগত কিমান পূৰণ কৰিম 2 লগত 2 যদি পূৰণ কৰোঁ আমি কি পাম 4 5তকৈ সৰু 5ৰ সমান নহয় 5তকৈ সৰু মানে 5 নহয় 5তকৈ সৰু হ'ব আৰু আমাক সেইটোৱে লাগে হয় 5 নহয় 5তকৈ সৰু 5তকৈ সৰু মানে এইটো নহয় যে 2 লগত 1 পূৰণ কৰি 2 পাম সেই 2টো কেলৈ নলওঁ 5তকৈ ওচৰ হয় 5 ল'ম নহয় 5তকৈ সৰু সংখ্যা ল'ব লাগিব এতিয়া 2 লগত কিমান পূৰণ কৰিলে 5তকৈ সৰু সংখ্যা পাম একদম ওচৰৰ সংখ্যা 5তকৈ ওচৰৰ সংখ্যা কোনটো 2 নে 4 4টো 2 লগত কিমান পূৰণ কৰিলে এতিয়া 4 পাম 2 লগত 2 পূৰণ কৰিলে 4 পাম এতিয়া 4 যে পালোঁ 2 লগত 2 পূৰণ কৰিলে 4 পালোঁ 4য়ে 5ৰ 4টা জেগাই খাই পেলালে কি থাকিলে 4টা জেগাই খাই পেলালে 1 থাকিলে 2 লগত কিবা সংখ্যা পূৰণ কৰিলে 1 পাম জানো এইখিনি যে চাইছিলোঁ আমি ইয়াত 1 থাকিলে বুলি ধৰিব লাগিব 5টো অঁতৰাই দিব মানে নাই বুলি ভাবিব লাগিব একক 1 পাম জানো নাপাওঁ নহয় তেতিয়া কি হ'ব এইটো 10 এতিয়া 2 লগত কিমান সংখ্যা পূৰণ কৰিলে 10 পাম 2 লগত 5 পূৰণ কৰিলে 10 পাম হ'লনে এইটো হৈ গ'ল এতিয়া 2য়ে 5ক যায় জানো নাযায় 3ৰ 5ক নাযায় তুমি 2য়ে 3য়ে নেওতাইখন গাই চাবা পুৰণা নেওতাইখন গাই চালে গম পাবা যে 2 আৰু 3ৰ লগত পূৰণ কৰিলে কোনো সংখ্যা পূৰণ কৰিলে 25 নাপাওঁ এতিয়া আমি কি কৰিম
5ৰ লগত পূৰণ কৰি চাম 5ৰ নেওতাখন গালে তোমালোকে গম পাবা 5ৰ লগত 5 পূৰণ কৰিলে 25 হয় তো তোমালোকৰ ইয়াৰ মৌলিক উৎপাদক কেইটা হৈছে 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 আৰু ইয়াত 2 কেইটা আছে 2 দুটা আছে সেইকাৰণে ওপৰত কিমান লিখিম 2 ওপৰত 2 আৰু ইয়াত 5 কেইটা আছে 5 দুটা আছে সেইকাৰণে 5ৰ ওপৰত কি লিখিম 2 এইটো হৈছে তোমালোকৰ আনসাৰ যদি আজি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰি দিবা কমেন্ট কৰি দিবা শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটোৰ পৰা কিবা এটা শিকিবলৈ পাইছা তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ